হেৰিsto স্বাগতম টু বিশাল ব্লগ একবাৰ আহি গ'লো আপোনালোকৰ মাজলৈ। আজি আপোনালোকক এটা বস্তু দেখাম, মানে আমাৰ ঘৰৰ পিছফালে এখন পথাৰ আছে। সেই পথাৰখন আপোনালোকক দেখাম। আৰু সেই পথাৰখনত ৰুব পৰা নাই, কাৰণ আধা আধি ৰুইছে, কিন্তু বেছিভাগে ৰুব পৰা নাই, কাৰণ বৰষুণ দিয়া নাই। মানে এইকেইদিন আমাৰ ইয়াত বহুত ৰ'দ দি আছে আৰু বৰষুণ দিয়া নাই। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই এতিয়া এনেকৈ বাৰীৰ পিছফালে আহি পালোঁ, মানে বস্তিৰ পিছফালে। আৰু এইটো আমাৰ পুখুৰী চাব পাৰে দোস্ত। এইখিনি মেটেকা আছে, মেটেকা চাফা কৰিব লাগিব আৰু এবাক দি যাব লাগিব দোস্ত, এই চিধা ৰাস্তা দি। আৰু ফাইনেলি আমি ৰাস্তাটো আহি পালোঁ, এইটো ৰাস্তা পথাৰত যোৱা। আৰু আমি পথাৰ আহি পালোঁ, এইখন দোস্ত পথাৰ আপোনালোকক দেখাই দিওঁ বেক কেমেৰা কৰি। এই চাব পাৰে দোস্ত, এইবোৰ ৰুইছে, কিন্তু বাকী ৰোৱা নাই। নোৰোৱাবিলাক আপোনালোকক দেখাম, আগে ৰোৱাগিলা চাই লওক দোস্ত। এইবোৰ ৰুইছে দোস্ত, এই শিমেলতল বুলি কয় আমাৰ ইয়াত। আৰু এয়া চাব পাৰে ৰোৱনীয়ে ৰুই আছে, এইবোৰ ৰোৱনী আৰু এইবোৰ ৰুইছে। আৰু বাকী আধা আধি ৰোৱা নাই দোস্ত, এয়া চাব পাৰে পানীৰ কাৰণে। আৰু এইটো নদী, মাছ আছে। মই চিবুব আহিছোঁ, এইকেইদিন অহা নাই, বহুত ৰ'দ দিছে আৰু স্কুলো খুলিলে। আৰু আপোনালোকক দেখাই দিওঁ, এই মোৰ পিছফালে থকা বিশাল পৰিষদৰ পথাৰ, ইয়াত ৰুব পৰা নাই। আৰু মই ইয়াত অকল ভ্লগ বনাব নহয়, ছাগলকেইটাও চাব আহিছোঁ দোস্ত। আৰু এই চাব পাৰে ইয়াত কেনেকৈ ৰুব দোস্ত, এই চাব পাৰে কি নাম হেৰি হৈছে, লুলু হৈছে। আৰু দোস্ত আমাৰ ছাগলকেইটা দেখা পালোঁ ফাইনেলি, আপোনালোকক দেখাই দিওঁ বেক কেমেৰা কৰি। মানে আমাৰ ছাগলকেইটা পথাৰত আহিছে ঘাঁহ খাবলৈ। আৰু এই দুটা চানা আহি দেখা পালোঁ, সেইটো আৰু এইটো বগা দুটাই দোস্ত, কলিয়াটো নহয়, আমাৰ নহয়। আৰু এয়া চাব পাৰে কিমান মাটি ৰৈ আছে দোস্ত, পানীৰ কাৰণে ৰুব পৰা নাই। এইবোৰ চহ কৰি থৈছে, কিন্তু ৰুব পৰা নাই। আৰু দোস্ত আজি বহুত ৰ'দ দিছে, ৰোৱনীগিলাকে ৰুব এৰি পথাৰৰ পৰা লৰ দি আছে দোস্ত, ৰ'দৰ কাৰণে। অলপ ৰোৱে আৰু বহে, অলপ ৰোৱে আৰু বহে। ভিডিঅ'টো শেষ কৰোঁ, ধন্যবাদ। আৰু এই ভিডিঅ'টো কমেণ্ট কৰিব।